Hey guys, welcome back to my channel and happy Independence Day. আজি Sunday হয় আৰু এতিয়া 8:50 মান হৈছে চাগে মই উঠিছোঁ এতিয়া আৰু মোৰ লগৰখিনি উঠিছে আৰু লাহে লাহে আমি এতিয়া বজাৰ যাম মানে ৰাতিপুৱাতে ইয়াতে শাক-পাচলি বজাৰ বহে তো হেয়াকে কিনিব যাম আৰু পিছতো খাবলৈ এতিয়া কিবা কিবি কিনি আনিম আৰু তো দেখাই থাকিম আপোনালোকক সেইকাৰণে ভাবিলোঁ যে ব্লগ এটা ষ্টাৰ্ট কৰিয়ে দিওঁ চব একেলগে আছে যিহেতু আৰু ব্লগটো শেষত যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব একদম নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব আহক তেন্তে আমি ব্লগটো ষ্টাৰ্ট কৰোঁ আমি এতিয়া ক'ত যাম আমি বজাৰ যাম আমি শাক পাচলি কিনিব যাওঁ আৰু নেপালী কাটিং মটন আৰু তেতিয়ালৈকে আমি খাই দিব লাগিব নেপালী কাটিং আমি ভাল কিবা জেগা জানে মানে মটন বিচাৰি মানে মটন লাগে নেপালী কাটিং যোনটো মানে স্কিন থাকে মানে আমি নাজানো ক'ত আছে আমি জাষ্ট গৈ আছোঁ আৰু বিচাৰি আমি এতিয়া গৈ আছোঁ আমাৰ পিছপা ওচৰতে আছে বেছি দূৰত নহয় ইমান ধুনীয়া বজাৰ আছে ন গণটো মটনৰ কাৰণে ৰখি আছোঁ মটন ল'বলৈ কাৰণে ৰখি আছোঁ কিন্তু পাওঁ নাই ইয়াত যদি ভাল নহয় মানুহটোৰ আগতে কৈ আছোঁ যে আমি সিহঁতৰ দোকানৰ কথা একো খোৱা নাই অকল পানী খাই আহিছোঁ ৰ'দটো নাই বুলি বহুত বেছি ভোক লাগিছে কিন্তু ইমান গৰম আছে ৰ'দৰ নিচিনা বহুত বেছি গৰম দেই আৰু এতিয়া আমি বজাৰৰ পৰা আহিলোঁ আহি পেলাই চবেই আৰু ব্ৰেকফাষ্ট একো খোৱাই নাই আমি এতিয়া বনাই আছে এজনীয়ে সেই তাত আছিলে তাই বনাই আছিলে কোন আহিছে ইয়াতে মানে খানা বনাব আহিছে বা এজনী খানা বনাই আৰু মানে দেখাব পাৰোঁ নে এতিয়া এই চন্দ্ৰাণী হয় দেই মালিকা আৰু মই ব্ৰেকফাষ্ট বনাই থাকোঁ বাজনীয়ে মানে আমি কিন্তু আমি তাই সুধিছিলোঁ হেল্প কৰিব লাগে তাই নালাগে বুলি ক'লে এই তাই হ'ল আমি কৈছিলোঁ যে জ্বলা খাব নোৱাৰে বুলি এটা আগৰ ভিডিঅ'ত কৈছিলোঁ সেইটো সেইজনী এতিয়া মই দেখাই এতিয়া লৈ নাপাওঁ দি বনাই আছে তাই ব্ৰেকফাষ্ট क्या सैंडविच हो गया होने वाला है ठीक है मैं मटन खिनी এতিয়া ধুই লওঁ ভালকৈ মেৰিনেট কৰি ল'ম মেৰিনেট কৰি থৈ দিম এতিয়া মেৰিনেট কৰি থৈ দিম ন ফ্ৰিজতে থৈ দিম ৰাতিলৈ আলহী ভাঙিলে আৰু আবেলি চৰ্বিকে লাগিছে এতিয়া মোৰ দেখিবলৈ অঁ আৰু এতিয়া খিনি इधर में नहीं मिलेगा उधर में भी नहीं मिलेगा वो हाँ यहाँ पे मिलेगा इधर ही मिलेगा भूख लगा है ना बहुत आपने तो रात से नहीं खाया रात को रख दिया था फिर भी नहीं खाया फिर 2 बजे उठ के कौन खाएगा बोलो अरे सब तो था अब पीछे मत आइए लेकिन अभी हाँ गई সেয়া আমাৰ কি বনাই আছিলে চেণ্ডউইচ ফাৰ্ষ্ট কিনিম নিমখ দিম চবে বাৰু চাগে আমাকে বহুত ভালকে আমি হালধি দিম তাৰপিছত কি হয় এইটো হয় জিৰা কাহাতে এইটো ধনিয়া তাৰপিছত আমি দিম এইটো সোমাই যাওঁ আৰু ৰাতি থৈ দিম দেন সেইটো মিক্স কৰিম ভালকৈ আমাৰ এতিয়া ব্ৰেকফাষ্ট চাহ আৰু চেণ্ডউইচ এতিয়া আৰু সেইটো ব্ৰেকফাষ্ট থাকে নাই 12:14 হৈ গ'ল আৰু ন 12:15 হৈ গ'ল দি একো নাই আমি ব্ৰেকফাষ্ট কৰিছোঁ 12টা বজাত আমি চাই দি প্লিজ ৰুমটো আমাৰ ইগন'ৰ কৰিব আৰু দেই বহুত বেছি বেয়া হৈ আছে আমাৰ এই বাটাৰফ্লাই স্কিন কি মজা লাগে
নিজে কৈছো আৰু মজা লাগে ভাল লাগে খাই সঁচাকে লাগে খাই লওঁ দেই বহুত বেছি ভোক লাগিছে এতিয়া কলডিল কাটিছে আৰু কাটি নহয় আৰু এইখিনি আমি পকৰা বনাম এইখিনি মজা লাগে ন আৰু এইটোৱে হৈছে আমাৰ ৰুমৰ ভিউ পুৰা পাহাৰ দেখি থাকি ওচৰৰ পৰা ৰিলছৰ ডিছকাশ্যন চলি আছে ইয়াত আৰু যে এবাৰ ওলোৱাৰ পিছত যে অকণমান নবনাওঁ দেই ঠিকছে বনাব লাগিব এটা দুটা বনাই থ'ব মন নাযায় শান্তি বহুত বেছি ভালকে খাওঁ হা আমি এনেকৈ খাওঁ ন খালি এবাৰহে নুডলছটো খাই পেলাই বেয়া বস্তু এটা খাই দিছিলোঁ সেইটো ভিডিঅ' চাইছেনে আৰু যদি নাই চোৱা মই ডিছক্ৰিপশ্যন বক্সত দি দিম এতিয়া মটন বনোৱা নাই এতিয়া আকৌ ভাবিব চবে মটন নতুন কৈ আছে নাই চবেই চব বনালোঁ কি বনালে তাই বনালে কলডিল ভাজি আৰু মালিকা কি বনালে পকৰি বনালে আৰু চাহ মই ডিম জোল মানে আণ্ডা কাৰী ভাত বনালে ঠিক আছে আমি খাই লওঁ এতিয়া সেইকেইটাই ফটো উঠি আছে সিহঁতৰ পৰা ওলোৱা মেলা হৈ গ'ল হাই কোৱা হাই মই ওলাম এতিয়া আনি লৈছোঁ বস্তু বাহিৰত এতিয়া যাব এতিয়া উঠা হৈছে মোৰ এই ফটো উঠিবৰ কাৰণে অকণমান ৰেডি হৈ আছিলোঁ মই আমি ৰেডি হৈ গ'লো ফটো উঠিবলৈ কাৰণে ঘৰ না বহুত এনভাৰ হৈ আছে আমি ৰেডি হৈ গ'লো we are ready for shooting আমি এতিয়া ৰিলছ বনাম ফটোজ উঠিম কিন্তু লাইটৰ পোহৰটো ইমান ভাল আমি শেষ কৰি আছো ভিডিঅ' হা নকৰো নে এতিয়া খাই বৈ ৰাতিটো চাই থাকক আৰু ফটো মানে ফটো উঠা অলপ দেখাই থাকিম আৰু মাজে মাজে মই ক্লিক কৰি দিম আমি ৰিলছ বনাই আছো আৰু হোৱাই নাই এটা ৰিলছ কিমান বাৰ আমি বনাই আছো একদম তাই প্ৰেক্টিচ কৰি আছে এটা ডান্স কৰা ইয়াতে মিউট কৰিবলগীয়া হ'ল নহ'লে কপিৰাইট আহিব পাৰে গান লাগি আছে কাৰণে ৰিলছ চেক কৰিবৰ কাৰণে মোৰ ইনষ্টাগ্ৰাম একাউণ্টৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু মই হিল ভাঙি গৈছে ৰিলছ বনাওঁতে মানে এতিয়াতো একো বেছি খানা নাই একো অকল মাংস আৰু ভাত প্লিজ এতিয়া অকল মাংস আৰু ভাত এতিয়া আমাৰ ফাইনেলি ভাত হৈ গ'ল ভাগৰ লাগিছে বহুত টোপনি গৈছে কেইটা পাইছে 11টা পাইছে লাইফটো এণ্ড কৰি দিওঁ আৰু ন টোপনি বহুত বেছি টোপনি আহিছে বাই বাই গুড নাইট চি ইউ সুন গুড নাইট আৰু ক'ব পাহৰি গ'লো কি ক'ব লাগিছিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই